একদম ভৰি চৰি ভাগি গৈছে সো গাইছ এতিয়া ইয়াতে নিজে ৰাস্তাতে বহি আছো তাৰপিছত এফালে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके Hey guys, good evening. এতিয়া বজিছে 4টা বজিলে তাৰপিছত স্কুলৰ পৰা মই 1টা বজাত আহি গলো তাৰপিছত এতিয়া ঘৰত মানুহ নাই বাৰু এতিয়া অলপ এনে আজি ব্লগটো মানে নৰ্মেল ব্লগ হ'ব আজি সো মানে এনেকৈ আমাৰ গাঁৱখনতে মানে অলপ মানে এনে অলপ ওলাই যাম মই যেটো অলপ ফ্ৰী আছো এতিয়া সো এনে অলপ ওলাই যাম তাৰপিছত নি স্কেবলে যাম আৰু অলপ ওলাই যাম তাৰপিছত ৰাস্তা ফালে যেটো সন্ধিয়া আহি আছে সো ভিডিও ভালকে কন্টিনিউ কৰি থাকক যদি ভাল লাগে লাইক কৰি দিও সাবস্ক্ৰাইব কৰি দিব আৰু হাই হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু গৈছো এতিয়া মই ৰাস্তা ফালে তাৰপিছত ভিডিও খুলি চাই থাকক কেন কি দেখাবলৈ পাওঁ চেষ্টা কৰিম তাৰপৰা আজি বতৰটো পুৰা ৰ'দ দি আছে মানে কি কম পুৰা তামাম ৰ'দ দিছে মানে একদম তাৰপিছত এদিন পুৰা ৰেগুলাৰ মানে তামাম ৰ'দ দি আছে আৰু কাইলৈ পৰা আমাৰ গুণ উৎসৱ আছে কি কম স্কুলত একদম থাকিব পৰা পুৰা তামাম গৰম আৰু এতিয়া অলপ সন্ধিয়া ঠাণ্ডাটো অলপ ওলাই যাওঁ আৰু আপোনালোকো দেখাবলৈ চেষ্টা কৰোঁ চাই সো গাইছ এতিয়া আছোঁ মই কমলপুৰত মানে এইফালে অলপ ওলাই আহিলোঁ কমলপুৰৰ পিছত এইফালে ক্ৰিকেট খেলি আছে সেয়াও দেখাম আপোনালোকক তাৰপিছত একদম ভিডিঅ' ভালকৈ চাই থাকক এনেই এইফালে ক্ৰিকেট খেলি আছে তো চাই থাকক ভালকৈ সো গাইছ আছোঁ এতিয়া আমি কমলপুৰৰ ওচৰত তাৰপিছত মানে মই কৈছিলোঁ অলপ ওলাই আহিছিলোঁ তাৰপিছত এইফালে চেনিটা আৰু কোকো আছে তাৰপিছত এটি খেলিবলৈ আহিছিলোঁ তাৰপিছত খেলা আৰু ক্লিপ মই ভিডিঅ' শ্বুট নকৰিলোঁ সেইডোখৰত তাৰপিছত এইফালে অলপ ওলাই আহিলোঁ তাৰপৰা এতিয়া ঘৰলৈ যাম তাৰপিছত ভিডিঅ' ভালকৈ চাই থাকক এন পূৰা সন্ধিয়া হ'বই আৰু অলপ পাছতে এতিয়া বাৰু 5টামান বাজি গ'ল সো গাইছ এতিয়া ইয়াতে নিজে ৰাস্তাতে বহি আছোঁ তাৰপিছত এইফালে গাড়ী চাই চাই আছোঁ এই ৰাস্তাত অলপ বহি আছোঁ আৰু ঘৰত যিহেতু বহুত গৰম সেইকাৰণে ওলাই আহিলোঁ এইফালে বহি আছোঁ তাৰপৰা সি চাই আছে ইউটিউবত মানি কিমান কেনেকৈ ইনকাম হয় মানে কিমান ইনকাম হয় চাই আছে 1K পিছত কিমান হয় তাৰপিছত তাৰপিছত এইফালে আছে ধুনীয়া বাগান এখন একদম তাৰপিছত কি চাই আছ আৰ্নিংটো দেখিলে মানে প্ৰত্যেক মাহৰ যিটো তেওঁলোকৰ চেলেৰি মই গৈ আছোঁ 24-14 জুনত মই গৈ আছোঁ দিল্লী মানে 15 জুনৰ দিনৰ 12:40 ট্ৰেইন আছে গুৱাহাটীৰ পৰা তাৰপিছত ইয়াৰ পৰা যাম মই 14 তাৰিখে তাৰপৰা ভিডিঅ'বিলাক একদম কণ্টিনিউ চাই থাকিব লাইক কৰি দিব একদম ছাবস্ক্ৰাইব কৰি দিব চেনেলটো সেইটোৱে আৰু শুই ভিডিঅ' বনাইছোঁ সো গাইছ আমাৰ মানে কুকুৰে মানে ধৰক বহি আছিলে বহি থাকোঁতে মানে হেৰি মানে জগন্নাথ জঁপিয়াই দিছিলে পুৰা ভৰিটো অকণ মানে হেৰি মানে অকণ দুখ পাই গ'ল মানে তাৰপিছত এইফালে চাওক কেনেকুৱা কেনেকুৱা একদম ভৰি চৰি ভাগি গৈছে জঁপিয়াই দিছিলে একদম পুৰা সো গাইছ ইয়াতে বহি আছোঁ আৰু এতিয়া এইখিনি টাইম এতিয়া 4টাই বাজিলে আৰু এতিয়া তাৰপিছত এইটো আকৌ ভৰিত দুখ পালে একদম দেখিছে শুই আছে মানে ভৰিত দুখ পাই মেডিকেল নিব লাগিব চাগে তাৰপিছত একদম এতিয়া অলপ পিছতে ঘৰলৈ গৈ আছোঁ তাৰপিছত ভিডিঅ'টো ভালকৈ চাই থাকক আজি নৰ্মেল ব্লগ হ'ল আৰু ইমান দীঘলো হোৱা নাই ভিডিঅ'টো সো গাইছ ইয়াতে মানে ব্লগটো আজি নৰ্মেল আছিলে তাৰপিছত ইমান বেছি দীঘলো নহ'ল তাৰপিছত তাৰ যিহেতু ভৰি ভাগিলে মেডিকেল লৈ গ'ল সেইটো কাৰণে তাৰপিছত এতিয়া এডোখৰতে মই ইয়াতে অলপ বহিলোঁ আৰু তাৰপিছত সি গ'ল মেডিকেল তাৰপিছত এতিয়া ঘৰলৈ যাম আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি সেইটো চাই ভাল পাই লাইক কৰি দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেলেগ এডোখৰ ঠাইৰ পৰা বেলেগ এটা ভিডিঅ'ৰ লগত পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ টিল দেন টাটা বাই বাই